নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত মই অমূল্য বৰা। চাই থাকক ভিডিঅ'টো। আজি জুন মাহৰ 5 তাৰিখ, এই পৃথিৱীয়ে পৰিৱেশ দিৱস পালন কৰিব। সেই পৰিৱেশ দিৱসৰ হয় এটা সৰু ভিডিঅ' বনাইছোঁ, তাক চাই থাকক। ৰাস্তাটো মানে নতুনকৈ বনাই আছে, এইটো আমাৰ ৰাস্তা হয়। ৰাস্তাটো কাম চলি আছে। MGNREGA আঁচনিৰ কাম হয়, মাটি পেলাই থৈছে। পিছলৈ কি হয় নাজানো আৰু। মই গৈ আছোঁ এতিয়া এখন বিশেষ ঠাইলৈ। চাই থকা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে। গাঁৱৰ কি এটা সুন্দৰ পৰিৱেশ চাওকচোন, কি মনোমোহা পৰিৱেশ, কিমান সুন্দৰ এটা পৰিৱেশ। ফাইনেলি মই আহি পাইছোঁহি সেই ঠাই আৰু। এইফালে চাওক, এইফালে জুম কৰি দেখুৱাই দিছোঁ। এইফালে এখন সৰু পাহাৰ আছে আমাৰ ইয়াতে। এই পাহাৰখনৰ ফালে গৈ আছোঁ মই। পাহাৰখনলৈ যাম আজি। তাকে এই পাহাৰখনৰ নাম হ'ল মাটি পাহাৰ। আপোনালোকক ইয়াৰ দেখুৱাই আছোঁ, ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো অলপ গৈ থাকক। পূৰা জংঘলৰ মাজে মাজে এটা সৰু ৰাস্তা, সেই ৰাস্তাটোদি গৈ আছোঁ মই পাহাৰৰ ওপৰলৈ। মই ইয়াত আহি পালোঁহি। এই পাহাৰটো, এই পাহাৰ হ'ল। ইয়াৰ মাজে মাজে আমি মই গৈ থাকিম এতিয়া। এনেকৈ দেখিছে দেখিছে। এয়া এইটোৱে মেইন পাহাৰটো আচলতে। এটা পাহাৰৰ এটা ছাইডত আছোঁ মই এতিয়া। আপোনালোকক গোটেই পাহাৰটো দেখুৱাই আছোঁ লাহে লাহে, চাই থাকক। কি মনোমোহা পৰিৱেশ, নিজান পৰিৱেশ, কি মজা পৰিৱেশ এটা আছে। আৰু ইয়াৰ বিশেষ এই ঠাইখনৰ এটা বিশেষ বস্তু আছে, সেইটো দেখুৱাইছে আপোনালোকক। আৰু ইয়াৰ বিশেষ বস্তুটো মই এবাৰ দেখুৱাবলৈ গৈ আছোঁ, চাই থাকক। এই গছডাল আমাৰ ইয়াৰ পৰা কমেও 20 কিলোমিটাৰ দূৰৰ পৰা আগতে দেখা পোৱা গৈছিল। আজিকালি আমাৰ যি প্ৰদূষণ হয়, প্ৰদূষণৰ ফলত ভালকৈ দেখা পোৱা নাযায়। এনেই আপোনাৰ এই গছডাল আমাৰ 20 কিলোমিটাৰমান দূৰৰ পৰা আগতে দেখা পোৱা যায়। এই গছডালেই মানে আমাৰ এই পাহাৰখনৰ চিনাকি বুলি ক'ব পাৰি। আৰু লগতে আৰু আছে কিবা কিবি। অন্য এটা ছাইডত আপোনাৰ মন্দিৰ আছে আৰু বহুত কিবা কিবি আছে। এতিয়া বাৰু মন্দিৰলৈ নাযাওঁ, এইখিনিকে দেখুৱাম পৰিৱেশটো, ইয়াৰ ৰূপটো। ইয়াৰ পৰা এই পাহাৰৰ পৰা তললৈ কেনেকুৱা লাগে। ইয়াৰ চাৰিওফালে মানুহ আছে, মানুহৰ ঘৰ আছে। গতিকে চাই থকা ভিডিঅ'টো স্কিপ নকৰাকৈ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব। ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব। চাই থাকক। প্ৰতি বছৰে জুন মাহৰ 5 তাৰিখে পৰিৱেশ দিৱস পালন কৰোঁ। আৰু প্ৰতি বছৰে ইয়াৰ টপিক বেলেগ বেলেগ হয়। আৰু এই বছৰ ইয়াৰ টপিক হৈছে আমাৰ পৃথিৱী এখনেই। কৈছে এই সত্য যে আমাৰ পৃথিৱী এখনেই। গতিকে যিবিলাক কামে নেকি আমাৰ পৃথিৱীখন ক্ষতি কৰিব পাৰে, সেই
কামবোৰৰ পৰা আমি দূৰত থকা